Stronger family, welcome back to my YouTube channel Unicorn. I hope you are also happy and strong. আজি তাৰ মানে আমি একদম মাঘ বিহুৰ সকলোকে শুভেচ্ছা জনালো আৰু তাৰ মানে এতিয়া অলপ চুলি কিবা হেন হৈছে অলপ কাটি আহো চুলিটো কাটি আহো আৰু এইফালে আমাৰ ব্ৰহটো আছে ইয়াক চাওক কুনাল দাস আমাৰ এইটো চাওক আছে হিও কিবা কিবি সুধিম আজি তাক আজি তাৰ মানে ধামাকা হ'ব ৰাতিটো আৰু ধামাকা হ'বই আমাৰ ধামাকাটো থাকে আমাৰ ইউনিক হ'ব আজি ভিডিঅ'টো চাই দেখক আপোনালোকে লাষ্টলৈকে এতিয়া গাইছ চুলিটো কাটি আহো অলপ তাৰ মানে চাইকেলখন লৈছোঁ সি মৰখন লৈছে তাৰ মানে বলক চুলিটো কাটি আহো তাৰ আৰু গাইছ আমাৰ তাতে বিহু গাব আহিব কালি সোমবাৰে আহি যাব আপোনালোকে এইটো ভিডিঅ' কেতিয়া আপলোড হয় মই নাজানো গাইছ তো আহি যাব আপোনালোকে বিহু খাবা হেল্ল' গাইছ ক'ৰ পৰা আহি গ'লো ক'ত চাওক গাইছ তাৰ মানে একদম আজি খানাৰ ইন্তজাম চলি আছে মই তাৰ মানে চুলি কাটি আহি গ'লো তাতে আৰু ভিডিঅ'ই নকৰিলোঁ মই তাৰমানে আমাৰ খানা জেগাটো আপোনালোকক সকলোকে দেখুৱাই দি আছোঁ একদম গাইছ এইটোৱে আমাৰ খানা খোৱা জেগা চাওক এইটো খানা খোৱা জেগা আমাৰ এইফালে বেলেগৰ মানে আমাৰ লগৰ তাৰ ঘৰ আছে এইফালে চাওক আমাৰ সৰিয়হ একদম ফুলি আছে আমাৰ এইফালে আপোনালোকৰ ফালে ৰুইছে নে কমেণ্ট কৰি জনাই দিব ইয়াতে খানা হ'ব ধামাকা খানা হ'ব বক্স আনিম আমি একদম বম খানা হৈ যাব ইয়াতে আপোনালোক দেখুৱাই আছোঁ তৈয়াৰ কৰি আছোঁ এই বুটপা মাতি আছে মোক সুমন দা কি কৰি আছা খান্দি আছোঁ অলপ আজি খানা হ'ব আজি বম খানা কি খুন্দি আছা এইটো গাটাটো আমাৰ য'ত ভাত বনাওঁ আমি সেইটো বস্তুটো চাওঁ ক'ত হাও গাইছ এতিয়া আমি খৰি আনিব যাই আছোঁ চাই থাকক ভিডিঅ'টো এইফালে এইখিনিত আমাৰ হেৰি আছে ফেলাবুজি মানে এনে আৰু আমি টেন টানি খাম টেনটো টানি মাত্ৰ এনেকৈ খাই দিম আৰু আমি ভেলাবুজি আমাৰ ঘৰৰ কাষতে বনাইছে তাতে ভেলাবুজি পুৱাম ইয়াতে আৰু এনে আৰু খানা খাম আমি লগৰকেইটাৰ লগত এয়া চাওক একদম হাবিৰ মাজত আমি যাই আছোঁ খৰি বিচাৰিব চাওক কিমান ডাঙৰ হাবি এইফালে এটা পুখুৰী আছে চাওক এইফালে একদম খেতি কৰিছে বহুত খেতি কৰিছে এইফালে চাই থাকক আপোনালোকে এইফালে আমাৰ নিৰ্মাতাই সেই খৰি কাটি আছে এইফালে চাওক অঁ আৰু এইফালে আমাৰ কুনাল আমাৰ এয়া কিবা এটা কৈ দিয়ে আৰু ৰাইজক মাঘ বিহুৰ কাৰণে হেপেন ডিপাৰ কিবা এটা দিলা কাট ডাইলগ তাৰ মতে দি এতিয়া আমি খৰি কাটি আছোঁ খৰি কটা হ'লি তাতে যাই খৰি জুই পাব লাগিব না কাৰণে কাটি আছোঁ গাইছ ফ্ৰেছ হৈ ল'লোঁ অলপ এনে আৰু ঘৰতে আহিলোঁ কাম চাম কৰি এতিয়া তাতে যাওঁ আৰু ধামাকা হ'ব ভিডিঅ'টো ৰাতি চাই থাকিব আপোনালোকে আৰু এইফালে আমাৰ এটা বস্তু আনিছে এইটো চাওক তো এতিয়া মাছ আছে বঢ়িয়াকৈ চাওক মজাকৈ আছে এইটো ভালকৈ সাজাই থৈ দিব লাগিব আৰু এইটো চাওক এইফালে ভিতৰত আছে এতিয়া গাইছ বজাৰ কৰিব আছে তাতে বজাৰ কৰোঁ আৰু খানা খাওঁ আৰু বস্তু নিব আছে গাইছ এতিয়া তাৰমানে আমি মুৰ্গী আনিব যাইছোঁ মুৰ্গী মানে ব্ৰইলাৰ আনিব যাইছোঁ এতিয়া দিয়ক গাইছ এতিয়া ব্ৰইলাৰটো আনিলোঁ আৰু তাৰে দৃশ্যবিলাক দেখুৱাই আছোঁ একদম মজা ধামাকা হ'ব ভিডিঅ'টো চাই থাকিব আপোনালোকে লাষ্টলৈকে এতিয়া ব্ৰইলাৰ আনিব যাওঁ ব্ৰইলাৰ আনি লাগ পাই আছোঁ গাইছ এতিয়া মানে আমি পামেই আৰু ব্ৰইলাৰ আনিব যা দেখুৱাই দিয়া হয় ৰাস্তাটো দেখুৱাই দিয়া ইয়াৰ বেলেগ ৰাস্তা দি যাই আছোঁ আৰু তাতে মানুহ থৈ দিছোঁ আমি কাইলৈ যেন চুৰ কৰি নিবা নোৱাৰে বস্তুবিলাক সেইকাৰণে বক্সক নিয়া হৈছে তাতে এতিয়া আজি ধামাকা হ'ব বেয়া নাচিম আজি গাইছ দিয়ক ইয়াত গাইছ ব্ৰইলাৰ লৈ ল'লোঁ ইয়াতে চাওক এইবিলাক ব্ৰইলাৰ আছে লৈ লৈছোঁ আমি এই গাইছ ই খাব পাৰে দাংবা নোৱাৰে ইটোকে দাংবা পাৰে 2 কেজি মানে 4 কেজিৰ এই গাইছ ব্ৰইলাৰ ল'ব পাৰে নহয় চাওক গাইছ চাওক কি মানুহ হ'ব লাগিব চালা আমাৰ দাস ল'ব পাৰে নাই ব্ৰইলাৰটোকে এখন দেই গাইছ ব্ৰইলাৰ লৈ ল'লোঁ তাৰমানে এখন ব্ৰইলাৰটোকো ল'ব নোৱাৰে কি ক'ম আৰু কি ক'ম দিছোঁ দেই গাইছ কওক ব্ৰইলাৰটোকো যদি ল'ব নোৱাৰে এখন কি হ'ব আৰু মানুহে নহয় এখন 4 কেজি হৈছে না অঁ কিটো দা 4 কেজি হৈছে না 4 কেজি অঁ এতিয়া মাত দি নাই তাৰমানে লাজ পাইছে ইতা ব্ৰইলাৰ লৈ মাত্ৰ গাইছ ই বোলে ইয়াৰ ডাইলগটো দিব দি আছোঁ দি গাইছ দি গাইছ এই ব্ৰইলাৰ আনি খানা খাম এই ব্ৰইলাৰ দি খানা খাম হেল্ল' গাইছ ৱেলকাম টু মাই সেকেন্ড চেনেল ব্ৰইলাৰ আনিলোঁ
এয়া গাইছ চাওক আমাৰ আজি খানা খোৱা জাগা এইফালে ডিজে আছে ডিজে ৰাতি ধামাকা হ'ব এতিয়া তাৰমানে অলপ দেৰিকৈ আৰু ধামাকাটো কৰিম এইফালে চাওক আমাৰ বক্স আছে এইফালে ইয়াতে থাকিম আমি আজি ৰাতিটো আৰু এইফালে আমাৰ ধুনি পুৱাই আছে চাওক ইয়াতে আমি ধুনি পুৱাম এতিয়া জুইটো এতিয়া অলপ টাইম আমি গাইছ অলপ গানটো বাজাই দিওঁ আৰু কপিৰাইট লাগিব পাৰে অলপ চলপ শুনাম আৰু গাইছ এতিয়া আমাৰ এতিয়া জুই জ্বলি গৈছে এইফালে চাওক নিবাৰ তাই অলপ কাটি আছে অলপ কাম কৰি আছে এইফালে চাওক হানি সিং কিবা এটা কৈ দিয়ে আৰু ৰাইজক কি বুলি কওঁ বিহুৰ শুভেচ্ছা থাকিল বিহুৰ শুভেচ্ছা থাকিল কি বিহু খানা হেপী বিহু হেপী বিহু বঢ়িয়া আৰু এই বক্স বাজাই আছোঁ আমি তাৰমানে কপিৰাইট আহিব পাৰে না আৰু ইয়াতে আমি আজি থাকিম চাওক একদম মজা থাকা গাইছ থাকি দিম গাইছ মজা থাকা তাৰমানে ইয়াতে আমি আজি থাকিম আপোনালোকক আৰু নাচা বাচি হ'ব আৰু পিছত হয় না নহয় जीना मेरा जीना यही तेरे लिए जिंदगी लुटा तू जो नहीं क्या है मस्ती में आयो आयो जिले ले बुबा 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 महबूबा नए नए मस्ती में और दिल डूबा कभी कभी पल ये मिले हस्ती में आओ झूमो नाचो गाओ मस्ती में जिले ले आयो आयो जिले ले मस्ती में आयो এতিয়া ভাত খাব আনিছোঁ গাইছ চাওক একদম ভাত খাম এতিয়া চাওক এতিয়া গাইছ ভাত খাব ওলাইছোঁ তাৰমানে একদম চিম্পুল খানা মাংস এই আৰু বেছি ভেজাল কৰা নাই ইয়ে খাম আৰু এই খাই তাৰমানে মই এতিয়া থাকিব নোৱাৰোঁ তাৰমানে মোৰ অলপ কাপোৰ চাপোৰ অনা অলপ ডিষ্টাৰ্ব হৈছে সেইকাৰণে ঘৰতে যাম সেইকাৰণে অলপ ভাতটো খাই লওঁ আৰু ভাত খোৱাৰ পিছত ৰাতিপুৱা লগ পাম চাগে দিয়ক গাইছ ভাতটো খাই লওঁ এই টাউন গাইছ তাতে খাইছোঁ মই এতিয়া জুইৰ কাষত আনি খাম মজা গাইছ মজা বঢ়িয়া হৈছে গাইছ এতিয়া ৰাতিপুৱা হৈ গ'ল তাৰমানে মুখ চুখ ধুই ল'লোঁ মই এতিয়া তালৈকে যাওঁ তাতে বোলে নাথাকিলেও মই তাৰমানে অলপ ঠাণ্ডা হ'ব কাৰণে সেইকাৰণে এতিয়া মই তাতে যাওঁ তাতে যাই দেখুৱাই আছোঁ আপোনালোকক ক'ত আছিলোঁ খালি গাইছ ইয়াতে আছিলোঁ তাৰমানে আমি এইটো চাওঁ আমাৰ কুণাল দা কিবা এটা কৈ দিয়া থাকি কেনে লাগিল আপোনাৰ মজা লাগিছে মজা লাগিছে বোলে ইয়াৰ মই তাৰমানে নাছিলোঁ অলপ ঠাণ্ডা হ'ব কাৰণে সেইকাৰণে চাওঁ ইয়াতে খানাটো খাইছিলোঁ আৰু ইয়াৰ পৰা ভিউটো দেখুৱাই আছোঁ ইয়াতে খানা খাইছিলোঁ ইয়াতে ৰান্ধিছিলোঁ আমি এইফালে গাইছ মাংস ৰহি গৈছিল তাৰমানে ইয়াতে এতিয়া ভাত খাম আমি মাংস ৰহি গৈছিল অলপ এতিয়া ইয়াতে ভাত বহাই দিছে এতিয়া ভাত খাম দিয়ক গাইছ ভাতটো খাই লওঁ তাৰপিছত লগ পাই আছোঁ গাইছ তাৰে পৰা আহি অলপ শুই গ'লোঁ তাৰমানে হৈ যায় মাত্ৰ অলপ বহুত ভাগৰ লাগিল হৈ গ'লোঁ অলপ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ গাইছ আৰু বেলেগ এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ আৰু আমাৰ মাঘ বিহুটো এনেকৈ গ'ল আপোনালোকক কেনেকৈ গ'ল কমেণ্টত জনাই দিব আৰু অলপ গেম খেলাই আছোঁ লেপটপত আৰু এডিট কৰি মাত্ৰ তাৰপিছত ভিডিঅ'টো দিওঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব ষ্টে লং ষ্টে ছেফ গাইজ বাই বাই জয় আই অসম গাইজ আৰু লাষ্টত হেপী মাঘ বিহু দিয়ক ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকু